নমস্কাৰ এমএছ সাপোৰ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অৰুণোদয় আঁচনিৰ বাবে 2024ত কেনেকৈ আবেদন কৰিব? 2024ৰ বাজেটত অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেই সকল মহিলালৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে। আৰু এতিয়াৰে পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। নতুনকৈ অৰুণোদয় আঁচনি 2.0ৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। গতিকে এই আঁচনিৰ বাবে কোনসকল মহিলাই আবেদন কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু সকলোখিনি তথ্য আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত জনাই দিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈ এটাই ৰিকুৱেষ্ট, ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব, চেনেলটোলৈ নতুন আহিলে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। অৰুণোদয় আঁচনিৰ বাবে 2024ত কেনেকৈ আবেদন কৰিব সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দি আছোঁ। অৰুণোদয় 2.0 আঁচনিৰ 2024 অসম চৰকাৰে ৰাজ্যখনৰ দৰিদ্ৰ আৰু মহিলাসকলক লাভান্বিত কৰিবলৈ আৰম্ভ কৰিছে। এই আঁচনিৰ অসম চৰকাৰে কৃষক, মহিলা আৰু শিশুসকলৰ বাবে কেইবাটাও সামাজিক কাৰ্যসূচী আৰম্ভ কৰিছে। অৰুণোদয় 2.0 আঁচনিৰ প্ৰৱৰ্তন কৰি অসম চৰকাৰে আৰ্থসামাজিক সবলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ আৰু উচ্চাকাংক্ষী পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি প্ৰৱৰ্তন কৰে। অৰুণোদয় 2.0ৰ বাবে কেনেদৰে পঞ্জীয়ন কৰিব লাগে আৰু কেনেকৈ আবেদন কৰিব সকলোখিনি জনাই দিম। প্ৰথমতে এই আঁচনিৰ সুবিধাসমূহ হৈছে, প্ৰথম এই আঁচনি আৰম্ভ হোৱাৰ পিছত 830 টকাকৈ দিয়া হৈছিল। ইয়াৰ পিছত 50 টকাকৈ বৃদ্ধি কৰি 1000 টকালৈ বৃদ্ধি হৈছিল আৰু এতিয়া 1250 টকা এই অৰুণোদয় আঁচনিৰ জৰিয়তে সকলো মহিলাক প্ৰত্যেক মাহৰ 10 তাৰিখত প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰা হয়। আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে 50 লাখ হিতাধিকাৰীক ইতিমধ্যে আৰ্থিক সাহায্য প্ৰদান কৰাৰ উদ্দেশ্য লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই অৰুণোদয় আঁচনি কোনসকল যোগ্য মহিলাই পাব সকলোখিনি জনাই আছোঁ। প্ৰথমতে কোৱা হৈছে বাৰ্ষিক আয় 2 লাখতকৈ কম হ'ব লাগিব। যিবিলাক মহিলাৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখতকৈ কম সেইবিলাক মহিলাই এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। 2 নম্বৰত কোৱা হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'বলৈ হ'লে আপুনি মহিলা হ'ব লাগিব। মহিলাসকলৰ বাবে এই অৰুণোদয় আঁচনি প্ৰযোজ্য। মহিলাসকলে এই আঁচনিৰ সুযোগ লাভ কৰিব। তৃতীয়তে কোৱা হৈছে গাঁৱে ভূঞে কুটছা হাউচঙত বসবাস কৰা পৰিয়াল, মানে বিশেষকৈ গাঁৱত বাস কৰা লোকসকলৰ কাৰণে অৰুণোদয় আঁচনি প্ৰদান কৰা হৈছে। 4 নম্বৰত কোৱা হৈছে অসম অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী বাছনিৰ সময়ত বিধৱা মহিলা, পৃথক মহিলা, শাৰীৰিকভাৱে অক্ষম ব্যক্তি, অবিবাহিত ছোৱালী, 35 বছৰতকৈ অধিক বয়স হোৱা ছোৱালী আদিৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছে এই আঁচনিৰ বাবে। 5 নম্বৰত কোৱা হৈছে গাঁৱত সৰ্বাধিক 15 বিঘা মাটি থকা পৰিয়ালেও এই আঁচনিৰ বাবে যোগ্য। গাঁৱত যদি 15 বিঘা মাটি থাকে তথাপিও এই আঁচনিৰ বাবে যোগ্য হ'ব হিতাধিকাৰীগৰাকী। আৰু 6 নম্বৰত কোৱা হৈছে সৰু চহৰত সৰ্বাধিক 3 কটা ভূমি আৰু কামৰূপ মেট্ৰত 1.5 কটা মাটি থকাটোৱেও আঁচনিৰ বাবে যোগ্য। সৰু চহৰত 3 কটা ভূমি থাকিলেও আৰু কামৰূপ মেট্ৰত 1.5 কটা মাটি থাকিলেও তেওঁ এই আঁচনিৰ বাবে যোগ্য হয়। আৰু বিশেষকৈ কোৱা হৈছে যে অৰুণোদয় আঁচনিৰ বাবে বাছনিৰ সময়ত যিবিলাক বিধৱা মহিলা আছে আৰু পৃথক মহিলা, শাৰীৰিকভাৱে অক্ষম যিবিলাক ব্যক্তি হয়, অবিবাহিত ছোৱালী যিবিলাকে 35 বছৰ হৈ গৈছে এতিয়ালৈকে বিবাহ হোৱা নাই, এই সকলোখিনিৰ বাবে বিশেষকৈ অগ্ৰাধিকাৰ দিয়া হ'ব এই সকল মহিলাক। আৰু আন এটা কোৱা হৈছে আবেদন কৰিবলৈ কি নথিৰ প্ৰয়োজন হ'ব। ইয়াত কোৱা হৈছে প্ৰথমতে 1 নম্বৰ নথি হৈছে আপোনাৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আপোনাৰ এখন আধাৰ কাৰ্ড থাকিব লাগিব। যদি আধাৰ কাৰ্ড নাথাকে তেতিয়াহ'লে এই আঁচনি আপোনালোকে লাভ নকৰে। অৰুণোদয় আঁচনিৰ টকা আপোনালোকে লাভ নকৰে। আপোনাৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। দ্বিতীয়তে কোৱা হৈছে আপোনাৰ এখন পান কাৰ্ড থাকিব লাগিব। পান কাৰ্ড আৰু আধাৰ কাৰ্ড দুয়োখন লিংক থকা হ'ব লাগিব। পান কাৰ্ড এখন থাকিব লাগিব আৰু আধাৰ কাৰ্ড থাকিব লাগিব। 3 নম্বৰত কোৱা হৈছে আপুনি অসমৰ বাসিন্দা হ'ব লাগিব, অসমত বাস কৰা হ'ব লাগিব, অসমৰ
বাসস্থান আপোনাৰ ঘৰ অসমত থাকিব লাগিব 4 নম্বৰত কোৱা হৈছে আপোনাৰ এখন বেংক একাউণ্ট লাগিব যিখন ডিবিডি লিংক থাকিব লাগিব আধাৰ লিংক থাকিব লাগিব আধাৰ লিংক হলে আপুনি এই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব 5 নম্বৰত কোৱা হৈছে বেংকৰ পাছবুক থকাটো আপোনাৰ প্ৰয়োজন 6 নম্বৰত কোৱা হৈছে দুখন ফটো লাগিব আপোনাৰ এটা মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব আৰু 8 নম্বৰত কোৱা হৈছে আপোনাৰ এখন ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু 9 নম্বৰত কোৱা হৈছে আয়ৰ প্ৰমাণপত্ৰ লাগিব আপোনাৰ এখন বাৰ্ষিক বছৰিকীয়া আয় কিমান সেই আয়ৰ প্ৰমাণপত্ৰ লাগিব 10 নম্বৰত কোৱা হৈছে আত্মঘোষণা প্ৰপত্ৰ এখন আপোনাৰ প্ৰয়োজন হ'ব 11 নম্বৰত কোৱা হৈছে আপোনাৰ এখন পৰিচয় পত্ৰ লাগিব 12 নম্বৰত কোৱা হৈছে ভোটাৰ আইডি কাৰ্ড আপোনাৰ প্ৰয়োজন হ'ব 13 নম্বৰত কোৱা হৈছে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ লাগিব এই সমূহ নথি আপোনাৰ প্ৰয়োজন হ'ব যেতিয়া আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব এই সমূহ ডকুমেন্টৰ আপোনাৰ প্ৰয়োজন হ'ব আৰু এই ডকুমেন্টখিনি থাকিলে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব আৰু যদি আপুনি এই চৰ্তসমূহ যিবিলাক চৰ্ত দিয়া হৈছে যিবিলাক আঁচনিৰ পাবলৈ যিবিলাক চৰ্ত বান্ধি দিয়া হৈছে এই চৰ্তৰ ভিতৰত যদি আপুনি পৰে তেতিয়া হলে আপুনি এই অৰুণোদয় আঁচনিৰ 1250 টকা প্ৰতি মাহৰ 10 তাৰিখে আপোনাৰ বেংক একাউণ্টত সোমাই যাব এই আঁচনিৰ লাভ উঠাব পাৰিব আপুনি যদি এই চৰ্তৰ ভিতৰত আপুনি পৰে আৰু এই চৰ্তৰ ভিতৰত পৰিলেই নহব আপোনাৰ এইখিনি ডকুমেন্ট থাকিব লাগিব যদি আপোনাৰ ইয়াৰ ভিতৰত এই 10টা ডকুমেন্টৰ ভিতৰত 13টা ডকুমেন্টৰ ভিতৰত যদি আপোনাৰ কোনো ডকুমেন্ট নাথাকে এতিয়াই সোনকালে আপুনি এইবিলাক ডকুমেন্ট বনাই লওক কিয়নো অতি সোনকালে আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 2.0 আবেদন গতিকে আপোনালোকে সোনকালে এই ডকুমেন্টখিনি ৰেডি কৰি ৰাখক নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম কেনেকৈ আপুনি ঘৰতে বহি অৰুণোদয় 2.0 ৰ বাবে আবেদন কৰিব